নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভ্লগলৈ আৰু এতিয়া ৰাতিপুৱাই আপোনালোকক স্বাগতম জনাইছোঁ মন্দিৰৰ পৰা। মন্দিৰ মানে হৈছে দেওশাল মন্দিৰ। আগতেও আহিছিলোঁ শিৱৰাত্ৰি মেলাত আৰু আজি এয়া মন্দিৰলৈ বুলি ওলাইছোঁ। আমি দোকানত সকলোখিনি বস্তুৱে কিনিব পাৰি, আগতেও কৈছিলোঁ পূজাৰ সকলোখিনি সামগ্ৰী কিনিব পাৰি, কিনি কৰি লৈ ওলাইছোঁ এতিয়া। আজি ভিতৰখিনি অকণমান আপোনালোকক দেখুৱাম। মেলাৰ দিনাখন আহোঁতে ভিতৰত সোমোৱা নহ'লে, দেখুওৱা নহ'ল। আজি ভিতৰৰ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। আৰু এয়া হৈছে মন্দিৰলৈ সোমোৱা মূল প্ৰৱেশ দুৱাৰ আৰু এয়া দেওশাল মন্দিৰ। আৰু এনেদৰে সোমাই গৈ ঠিক সোঁহাতে আৰু বাওঁহাতে বন্তি জ্বলাবলৈ আৰু ধূপ জ্বলাব পৰাকৈ দুয়োকাষে বনাই থোৱা আছে। আৰু ভিতৰত যিহেতু বন্তি জ্বলাবলৈ দিয়া নহয়, সেয়ে এনেদৰে বাহিৰতে জ্বলাব লাগে। আৰু আমি এনেদৰে ধুনীয়াকৈ বন্তি জ্বলালোঁ গোটেইকেইজনে। আৰু এতিয়া ভিতৰলৈ যাওঁ ব'লক। আৰু এয়া হৈছে মন্দিৰৰ মূল ভিতৰৰ ভাগ আৰু ইয়াতে সকলোখিনি পূজা অৰ্চনা কৰা হয়। আৰু পূজাৰ কাৰণে যিখিনি প্ৰসাদ হওক বা গোটেইখিনি আগবঢ়োৱা হয়, সেইখিনি দেওহঁতক এনেদৰে আগবঢ়াই দিয়া হয়। তেওঁলোকে সকলোখিনি কৰি দিয়ে আৰু কেৱল ফুল, বেলপাত আৰু নিৰ্মালি তেনেদৰে আমাক আগবঢ়াবলৈ দিয়ে। এতিয়া এনেদৰে বাঁহৰ খুঁটা বান্ধি এটা সীমা এটা বান্ধি দিয়া হৈছে। তাৰ আগত মানুহ সোমাবলৈ দিয়া নহয়, কিন্তু আগতে নিজে নিজে সকলোখিনি কৰিব দিছিলে, কিন্তু এতিয়া ক'ভিডৰ পৰাই এনেকৈ বনাই দিয়া হৈছে। এনেকৈ বনাই দিয়াৰ কাৰণে এক প্ৰকাৰেদি খুব শান্তিভাৱে মানে পূজাখিনি কৰিব পৰা যায়। নহ'লে মানুহ খুব ভিৰ হ'লে হেতাও পৰা লাগে, ঠেলা ঠেলিও লাগে। আৰু এতিয়া এনেদৰে ধুনীয়াকৈ দেওসকলে সকলোখিনি আগবঢ়াই দিয়ে আৰু ফুল, নিৰ্মালি, পজ্জল সকলো আহি তেওঁলোকে হাতে হাতে দিয়েহি। আৰু মন্দিৰৰ চাৰিওকাষে এনেদৰে ঘূৰিব পৰাকৈ কিমান সুন্দৰ পৰিৱেশ এটা আছে চাওকচোন। সকলো চাৰিওফালে ঘূৰিব পাৰি পূজা কৰাৰ পিছত। আৰু এয়া হৈছে মন্দিৰৰ দেওশাল মন্দিৰৰ ভিতৰৰ ভাগ। আৰু আমি এনেকৈ পূজা কৰি হোৱাৰ পিছত ভিতৰতে প্ৰসাদ খালোঁ অকণমান আৰু এতিয়া মন্দিৰৰ পৰা ওলাই আহিছোঁ। মন্দিৰৰ গাতে লাগি থকা পাহাৰ আৰু লগতে চাৰিওফালে সেউজীয়া প্ৰাকৃতিক পৰিৱেশেৰে দেওশাল মন্দিৰৰ পৰিৱেশ খুব সুন্দৰ। আৰু আমি প্ৰত্যেকবাৰে আহিবলৈ চেষ্টা কৰোঁ। এওঁ ছুটীত আহিলে যেতিয়াই সুবিধা পাওঁ তেতিয়াই আহিবলৈ চেষ্টা কৰোঁ। মন্দিৰৰ পৰা ওলাই আমি ঠিক মন্দিৰৰ লগতে থকা এখন হোটেলত চাহ খালোঁ, পৰঠাও খালোঁ। আৰু যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ অহা হয় মন্দিৰলৈ, আৰু দূৰৰ পৰা অহা বিশেষকৈ যিসকল আহে তেওঁলোকে খুব সুন্দৰকৈ ইয়াত খাব পৰা ব্যৱস্থা আছে ঠিক মেইন ৰাস্তাৰ লগতে। আৰু এতিয়া আমি মন্দিৰৰ পৰা ঘূৰি আহিলোঁ আৰু আহি এতিয়া পাইছোঁহি কুমৈ মেলাশালী। মেলা মানে কি, আজি আছে আমাৰ কুমৈত গোঁসাই উলিওৱা মেলা। বিশেষকৈ মৰিগাঁও ডিষ্ট্ৰিক্টৰ বিভিন্ন ঠাইত এই গোঁসাই উলিওৱা মেলা হয়। বহুতো লোকে হয়তো গম পায় আৰু বহুতে হয়তো নাজানিবও পাৰে। আহক আজি আপোনালোকক কুমৈৰ গোঁসাই উলিওৱা মেলা দেখুৱাম। মৰিগাঁও ডিষ্ট্ৰিক্টৰ প্ৰায় সকলো ঠাইতে এই মেলা হয়। আৰু আমাৰ ইয়াৰ মেলাখন হয় বহাগ মাহৰ 6 তাৰিখে আৰু ঠাই লৈ লৈ বেলেগ বেলেগ তাৰিখত এই মেলাখন পতা হয় মৰিগাঁও ডিষ্ট্ৰিক্টত প্ৰায়খিনি ঠাইতে। আৰু আগবেলাতে গোঁসাই উলিয়াই অনা হয় নামঘৰৰ পৰা শোভাযাত্ৰা কৰি। আৰু আমাৰ কুমৈ মেলাৰ এটা বিশেষত্ব কি জানেনে? আমাৰ মেলাখনত আদৰি অনা হয় তিৱা ৰজা। হয়, আমাৰ মেলাত আছে তিৱা ৰজা আৰু তেওঁক ধুনীয়াকৈ প্ৰথমতে নামঘৰলৈ শোভাযাত্ৰা কৰি অনা হয় আৰু তেওঁক নামঘৰৰ পৰা গোঁসাইৰ লগতে ধুনীয়াকৈ উলিয়াই অনা হয়। নাম কীৰ্তন, তেওঁলোকৰ তিৱাৰ জনগোষ্ঠীৰ বিভিন্ন গীত নৃত্য, ঢোলে ডগৰে ধুনীয়াকৈ আদৰি অনা হয়। আমাৰ কুমৈৰ তিৱা ৰজা, তেওঁৰ নাম হৈছে মহামান্য শ্ৰী সুচেন বৰদলৈ। আৰু তেওঁ বয়সত সৰু, কিন্তু তেওঁৰ পদবীত যথেষ্ট উচ্চ, যিহেতু তেওঁ ৰজা। আৰু নামঘৰৰ পৰা আগবেলাতে গোঁসাইৰ লগতে এনেদৰে ৰজাকো আদৰি সাদৰি ধুনীয়াকৈ শোভাযাত্ৰাৰে গীত নৃত্যৰ সৈতে উলিয়াই অনা হয়। আৰু আমি আহি পোৱা যিহেতু অকণমান পলম হ'ল, সেয়ে আগবেলাৰ যিখিনি শোভাযাত্ৰাৰ দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এতিয়া ভাটিবেলা
তেওঁলোক আহি পাইছেহি। এয়া আমাৰ কুমৈ চাৰিআলিৰে মেলাখালী এয়া এতিয়া উপস্থিত হৈছেহি আৰু এতিয়া এয়া মেলা আপোনালোকে উপভোগ কৰক। বিভিন্ন নাম কীৰ্তন লগতে তিৱা জনগোষ্ঠীয় বিভিন্ন গীত মাত নৃত্যৰে ঢোলে ডগৰে খোল বজাই স্থায়ী নামঘৰৰ পৰা আদৰি অনা হয় মেইন কুমৈ চাৰিআলিৰ এক মেলাখালীলৈকে, য'ত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান নাম কীৰ্তন কৰা হয়। আৰু মেলা বুলি ক'লেতো দোকান পোহাৰ জেলেবি মিঠাই সকলো থাকেই নহয় জানো। এইজনে হৈছে আমাৰ কুমৈৰ তিৱা ৰজা, যিজনে মূৰত বগা পাগুৰি মাৰি আছে, তেওঁৱেই ৰজা। আৰু ৰজাক এনেদৰে আনি ইয়াতে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ ধুনীয়াকৈ আসন পাতি বহাই দিয়া হয় আৰু সকলোৱে এনেদৰে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে। এই মেলাস্থলীত যিসকল বন্ধুৱে আহি আমাক মেলা উৎসৱটো উদযাপন কৰা সারি সারি এবার কুমৈ নিজৰ কিবা কৃষ্টি দলক নৃত্য পৰিৱেশন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইবাৰ আমি কুমৈ নিজৰ পাৰৰ কিবা কৃষ্টি দলক নৃত্য পৰিৱেশন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আকৰ্ষণীয় কুমৈ বৰকুচি চুবুৰী বোৱাৰীসকলৰ দ্বাৰা মেলাৰ দিনা আগবেলা ইমানেই বেছি বৰষুণ, কিন্তু পিছবেলাৰ ভাগত বৰষুণ যাক যেনিবা এৰিলে আৰু সুন্দৰকৈ মেলাখনো হৈ গ'ল। এনেদৰে অনুষ্ঠানখিনি শেষ হোৱাৰ লগে লগেই আকৌ পোহৰে পোহৰে গোসাঁইক নামঘৰলৈ লৈ যোৱা হয়। আমাৰ মেলালৈ আহোঁতে যিহেতু দেৰি হ'ল, কাৰণ ৰাতিপুৱাই মন্দিৰলৈ গ'লোঁ আৰু আমাৰ এটা ভাল লগা পৰম্পৰা আপোনালোককো দেখুৱালোঁ। আৰু এতিয়া গোটেইখিনি ঘৰলৈ এনেদৰে উভতি আহি আছোঁ। আৰু মই যে কৈছিলোঁ গোসাঁইক নামঘৰৰ পৰা আদৰি উলিয়াই নিয়া হয়, এই নামঘৰৰ পৰাই
ৰাতিপুৱাৰ ভাগত গোসাঁইক ৰজাৰ লগতে শোভাযাত্ৰা কৰি উলিয়াই নিয়া হয়। আৰু লগতে আজি ৰাতিলৈ আছে সাংস্কৃতিক অনুষ্ঠান বিহুৰ। আৰু এতিয়া আমি ঘৰ পাইছোঁহি। ঘৰলৈ অহাৰ পিছত ৰাতিৰ অনুষ্ঠান অকণমান আপোনালোকক দেখুৱাম, চাই থাকিব ভ্লগটো। আমাৰ কুমৈ অঞ্চলৰ এটা খুব ধুনীয়া সুন্দৰ মেলা, গোসাঁই উলিওৱা মেলা আপোনালোকক ভিডিঅ'টোৰ যোগেদি দেখুৱালোঁ। কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। এতিয়া বিশেষ দেৰিও হৈ গ'ল, গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। এতিয়া বাজিছে ৰাতি 1টা আৰু আমি বিহু চাই আহিলোঁ এতিয়া ঘৰত।